ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে নেতৃত্ব লৈছে যে আমাৰ বিহু উৎসৱটো যাতে সেই বিহুটো যে বিশ্ব দৰবাৰলৈ যোৱা সপোন গতিকে 14 তাৰিখে উৰুকা দিনৰ 13 তাৰিখ উৰুকা হ'ব আৰু 14 তাৰিখে গোটেই নাচনীবিলাকৰ অসমত বেলেগ বেলেগৰ জিলাৰ পৰা আহি প্ৰায় 12,000 নাচনীয়ে আমাৰ সুৰজাইৰ সৈতে নাচিব আৰু সেইদিনা সেই কাৰ্যসূচীৰ দিনতে পৃথিৱীৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া সেই সভাত উপস্থিত থাকিব। প্ৰায় 20 মিনিট একেলগে 12,000 নাচনীয়ে নাচিব সেইদিনা। এইটো বিশ্ব এটা ইতিহাস ৰচনা কৰিব। প্ৰথমবাৰ একে প্লেটফৰ্মতে একে জাগাত একে মানে সাংস্কৃতিক প্ৰায় 12,000 নাচনীয়ে নাচিব। সেইটো এটা বিশ্ব দৰবাৰলৈ যোৱা অসমীয়া যিটো কলা সংস্কৃতি যিটো আমি পৰম্পৰা পৰা যিটো মানি আহিছোঁ যিটো বিহু সেই বিহুটো যাতে বিশ্ব দৰবাৰলৈ যোৱা স্বাৰ্থত এইটো অহা 14 এপ্ৰিলত আমাৰ সুৰজাই ফিল্ডতে তাতে কাৰ্যসূচীটো আছে। আমি কাৰ্বি আংলঙৰ ৱেষ্ট কাৰ্বি আংলং 125 ইয়াৰ পৰা যাব আৰু লগতে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা তেওঁলোকৰ একাউণ্ট একালীন সাহাৰ্য আমি 2,000 আমাৰ ফালৰ পৰা কাৰ্বি আংলং জিলা পৰিষদৰ তৰফৰ পৰা আমি দিম আৰু আমি সকলো MEC আৰু লগতে EM আৰু সন্মানীয় বিধায়ক সকলো আমি একেলগে তেওঁলোকৰ কাৰণে আমি সহায়তা কৰিবৰ কাৰণে আমি কৰি আছোঁ আৰু আগন্তুক আমি সহায়তা কৰিম আৰু লগতে কাৰ্বি আংলঙৰ পৰা আমি টোটেল 5,000 আমাৰ নিজৰ কলা সংস্কৃতিৰ নিজৰ ড্ৰেছ লৈ 5,000 মানুহ তাতে আমি যোগদান কৰিম। সেই কাৰ্যসূচীটো 14 তাৰিখে ৰাতিপুৱা আমি যোগদান কৰিম আৰু সেই কাৰ্যটো সফল হ'ব বুলি কামনা কৰিম। ইয়াৰ পৰা আমি তেওঁলোকৰ 10 তাৰিখ যাব ইয়াৰ পৰা আৰু আমাৰ 5,000 যিবিলাকৰ আমি বেলেগৰ কাৰ্বি আংলং বাসিন্দা ইয়াৰ স্থানীয় বাসিন্দা যিবিলাক জনজাতি আছে ড্ৰেছ গোটেই তেখেতসকলৰ ড্ৰেছ নিজৰ ড্ৰেছ লৈ যাব লাগিব। তাতে কোনোবা কাৰ্বি হ'লে কাৰ্বি ট্ৰেডিশ্যনেল ড্ৰেছ বা নেপালী হ'লে নেপালী ট্ৰেডিশ্যনেল ড্ৰেছ ৰেংমা নাগা সকলৰ ড্ৰেছ নিজৰ ড্ৰেছ সেই গোটেইখিনি ড্ৰেছ সাজ পোছাক। আমাৰ এই বিহুৰ আখৰা চলি আছিলে ইমান দিনে 3 জেগাত। এজেগা হ'ল বোকাজান, দ্বিতীয় হ'ল বকলীয়া আৰু তৃতীয় হ'ল ডিফু। আজি গোটেইখিনি জেগা আমাৰ মিলাই পেলাই 75 গৰাকী আৰু লগতে 12 গৰাকী আমাৰ মাষ্টাৰ ট্ৰেইনাৰে আজি আমাৰ জিলাভিত্তিক যি প্ৰদৰ্শন আছিলে সেয়া প্ৰদৰ্শন কৰিলে আৰু এতিয়া 10 তাৰিখৰ দিনাখন তেওঁলোকে গুৱাহাটীলৈ যাবগৈ। 11, 12 তাতে সৰু সজাই সদায় প্ৰেক্টিছ হ'ব আৰু 13 তাৰিখে ৰেষ্ট লৈ পেলাই 14 তাৰিখে আমাৰ যিটো গ্ৰেণ্ড প্ৰগ্ৰেম আছে সেইটোৰ কাৰণে তেওঁলোক সাজু হৈ গৈছে। আমি যাৱতীয় সকলো ব্যৱস্থা আমি লৈছোঁ। তেখেতসকলৰ লগত আমাৰ মেজিষ্ট্ৰেট যাব, ADC ইনচাৰ্জ যাব, পুলিচৰ মানুহ যাব, যেনেকৈ আৰু মেডিকেল টীম যাব আৰু ট্ৰান্সপৰ্টৰো মানুহ যাব যাতে তেওঁলোকৰ একো বিশেষ অসুবিধা নহয়। আমি গোটেইখিনি যাৱতীয় ব্যৱস্থা কৰিছোঁ আৰু আজি আপোনালোকে দেখিলে যে ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াই আজি আকৌ 2,000 টকাকৈ সকলো নাচনী আৰু ঢুলীয়া সকলোকে দিম বুলি প্ৰতিশ্ৰুতি দিলে। এইখিনিকে আমি মোৰ